ভাইটি আমি চান্দা তুলিব আহিছো চান্দা। তাৰ মানে আপোনালোকে পইচা দিবলৈ অহা নাই, নিবলৈহে আহিছে। CAREKT কাৰেক্ট। বহক না বহক তেনেহলে। আমি নবহো, চান্দা লওঁ আৰু যাওঁ। সেইটো আপোনালোকক মালিকেহে দিব পাৰিব। আহি আছে শুকান ৰুটি আৰু পিয়াজ খাই। কি? আৰে বহক না বহক, চাহ খাব নেকি? খাওক খাওক, লাল চাহ খাব পাৰি। লাল চাহ কেলে? গাখীৰ চাহ খাওক, ফুল ক্ৰীম গাখীৰৰ। পাবজি বিস্কুটৰ লগত, চৰি পাৰ্লেজি বিস্কুটৰ লগত। আৰে পাৰ্লেজি বিস্কুট কিয়? দামী মানুহ, দামী বিস্কুট খাওক। হে আমি ইমান ডাঙৰ মানুহ নহয়। পিছে 10 টকাত আমি মেৰিগোল্ড বিস্কুট এক পেকেট লৈ আহো। মুতুৰ দাদা, এওঁলোকে হেনো চান্দা নিব আহিছে। হয় নেকি? এইটো লোৱা। এইটো কি? চান্দা? কি দাদা আপুনি জমাই আছে নেকি? 10 টকা আমাক দিয়াতকৈ আমি আছো আপোনাক 10 টকা দি যাব পাৰো। হয় নেকি? পাৰা যদি দিয়া আকৌ, মোৰ বহুত হেল্প হ'ব। মোৰ অৱস্থা বহুত বেয়া, ইমানে বেয়া যে শুকান ৰুটি আৰু পিয়াজ খাব লগা হৈছে। হয় হয় গম পাইছো, কিন্তু 10 টকাৰে নহব, ইমান ডাঙৰ দোকান চলাই আছে। ভাইটি যিমান ডাঙৰ দোকান সিমান দীঘল ইলেক্ট্ৰিচিটিৰ বিল, দোকানৰ ভাড়া, দোকানত থকা চলিকেইটাৰ চেলাৰী। যোৱাবাৰ ধুমুহাত ওপৰৰ চাইনবোৰ্ডখন ভাঙিল, তাত গ'ল ইমান টকা। দাদা অলপ দূৰৰ পৰা কথা কওকচোন, ইমান পিয়াজ পিয়াজ গোন্ধাই আছে। আৰে শুনা, তুমি মোৰ ভাইটিৰ নিচিনা। এখন সৰু দোকান চলাই চাবাচোন, গম পাবা কিমান খৰচ হয়, তুমি বুজি পাবা। হ'ব আৰু ইমান কৈ থাকিব নালাগে, 500 টকা এটা দিয়ক, আমি যাওঁ। মই তোমাক 50 টকাও দিব নোৱাৰিম। আপুনি এইটো 100% মিছা কথা কৈছে। কি? মই মিছা কথা কৈছো? ৰবা ইয়াক সোধা, ই চবখিনি কৈ দিব। আমাৰ মুতুৰাৰ জাঙিয়া দুটা, তাৰে এটা ফটা, এটা ধুলে এটা পিন্ধে, আৰু এটা ধুলে আৰু এটা পিন্ধে। যদিনা নেকি ভালটো ধুই দিব, ফাটাটো পিন্ধি আহিলে গোটেই জিকি যায়, কাৰণ সি লম্পেনতে মুতি লয়। এতিয়া শুনিলা মোৰ কিমান বেয়া অৱস্থা? 100 টকা দিয়ক, আমি যাওঁ আৰু। এইটো লোৱা। দিয়ক পিছে, আমি এতিয়া যাই থাকো। ৰবা ৰবা নাযাবা ৰবা, আমিও চান্দা তুলি আছো। বেছি চান্দা নালাগে, 100 টকামান দিলেই হ'ল। তহঁতৰ চান্দা নালাগে আমাক। দিয়া, চান্দা দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। কি হ'ল আজি? কি হ'ব আৰু, আপোনাক মস্ত ঠগন দিলে আৰু আপোনাৰ পৰা 100 টকা এটা ওলোটাই ললে।